আপোনালোকক আৰ্থিক বাৰ্তা চেনেললৈ পুনৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম পাঞ্জাব নেশ্যনেল বেংকৰ গোল্ড লোন স্কিমৰ বিষয়ে, যি আপুনি সোণৰ গহনা দি ল'ব পাৰে। যদি আপোনাৰ ঘৰত সোণ আছে আৰু কিবা ইমাৰ্জেন্সি কামত কম ইন্টাৰেষ্টত লোন লাগে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। এই লোনৰ ইন্টাৰেষ্ট 8.35% চলি আছে, তাকো বছৰেকত। মানে আপুনি যদি 1 লাখ টকাৰ লোন লয়, তেন্তে এবছৰত 8,335 টকা সুদ দিলেই হ'ল। আৰু সোণ বিক্ৰী নকৰাকৈ নিজৰ সমস্যা সমাধান কৰাটো এটা বুদ্ধিমান বিকল্প। লোন এমাউণ্ট 25,000 পৰা 25 লাখ টকালৈকে দিয়া হয়। লোনটো ডিজিটেলি হৈ যায়, সো বিশেষ সময় নালাগে, একো পেপাৰ ৱৰ্ক নাই। আপোনাক যদি লোনটো দৰকাৰ হৈছে, তেন্তে আপোনাৰ নিকটতম ব্ৰাঞ্চত গৈ খবৰ কৰিব পাৰে। সেই ব্ৰাঞ্চত যদি গোল্ড লোন দিয়া চিষ্টেমটো নাই, তেন্তে আপুনি অথৰাইজ ব্ৰাঞ্চৰ ডিটেইলছ আৰু কণ্টেক্ট নাম্বাৰ সেই ব্ৰাঞ্চৰ পৰাই পাই যাব, বা আপুনি মই দিয়া এই লিংকটোত ক্লিক কৰি ডিজিটেলি এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনাক ইনফৰমেশ্যনটো ডাইৰেক্টলি লাগে, তেন্তে তলত কমেণ্ট কৰক, আপোনাৰ এড্ৰেছটো দি মই আপোনাক নিকটতম গোল্ড লোন অথৰাইজ ব্ৰাঞ্চৰ ডিটেইলছটো দি দিম। সোণৰ গহনা থাকিলে PNBৰ গোল্ড লোন হৈছে সহজ, সুৰক্ষিত আৰু দ্ৰুত সহায়ৰ এক উৎকৃষ্ট বিকল্প। আপোনাৰ বাস্তৱ সমস্যাৰ বাবে সঠিক সময়ত সহায় হ'ব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।